Assalamu alaikum to everybody and welcome to my fourth class in Easy Method to Learn of the Quran 30 YouTube channel. মই আজি আপোনালোকৰ মাজত মৌলানা নাজমুল ইসলাম 4 নম্বৰ পিৰিয়ড লৈ হাজিৰ হৈছো যেটো এলফাবেট যেটো আৰবী বৰ্ণমালা ক্লাস লৈ 4 নম্বৰ পিৰিয়ড দেখিবলৈ পাইছে আপোনালোকে 4টা 3টা 7টা লেটাৰ লৈ আহিছো আজি হে ক্লাস এইটো ক্লাস আজি সমাপ্ত হ'ব লেটাৰ ক্লাস আৰু সম্পূৰ্ণ এটা ক্লাস দিয়া হ'ব আদিপৰ পৰা ইয়ালৈকে এটা ক্লাস লোৱা হ'ব তো জিকেই নহওক এতিয়ালৈকে যি সকলে মোৰ এতিয়ালৈকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই মেহেৰবানি কৰি আপোনাক মই কৈছো আপুনি কাটজেন আপুনি হেই ক্লিক কৰি লওক হয়তো আপোনাৰ লৰা ছোৱালী বুজি নাপাবও পাৰে ক'ত ক্লিক কৰি সাবস্ক্ৰাইবৰ কথা বাৰবাৰ মই কৈ থাকো আপোনাক তো ইমান আমনি কৰে গতিকে আপুনি কিয় নকৰে অকণমান সাবস্ক্ৰাইব কৰি লওক মোক এনকাৰেজ কৰক অলপ ইনস্পায়াৰ কৰক আপুনি লাইক কমেন্ট কৰক যে হয় ভালে হৈছে কিন্তু আপোনালোকৰ কাৰণে মই ইমান যদি কৰি আছো গতিকে আপোনালোকে ইনস্পায়াৰ কৰাতে কি ইমান হয়তো টান কাম বুলি ভাবিছে নহয় আপোনালোকে হয়তো টান কাম আপোনালোকে হয়তো হসাই ব্যস্ত এখানে টিপাৰ সময় নাই গতিকে মেহেৰবানি কৰি যেতিয়া সময় পায় আপোনালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু মোৰ চেনেলৰ লগত থাকিব জড়িত হয় আৰু মোক পৰামৰ্শ দিব এই আশাৰে মই আজিৰ ক্লাস আৰম্ভ কৰিবলৈ ওলাইছো আজিৰ ক্লাসলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছো আহক আজিৰ ক্লাসলৈ আউযু বিল্লাহি মিনাশ শাইতানিৰ রাজীম বিসমিল্লাহির রহমানির রহিম রব্বি জিদনি ইলমা রব্বি জিদনি ইলমা রব্বি জিদনি ইলমা আহক আমি পুনে ক্লাসলৈ যাও হয় এই দোয়াটো আপোনালোকে পঢ়ি ল'ব কাৰণ মনত থকাৰ কাৰণে এয়া হল আল্লাহৰ ওচৰত প্ৰাৰ্থনা কৰা যাতে আল্লাহে আমাৰ জ্ঞান বৃদ্ধি কৰি দিয়ে এও সহজ কৰি দিয়ে আমাৰ কাৰণে জিকে নহক আহো আমি ক্লাসলৈ আমি থাৰ্ড ক্লাসত আছিল আমাৰ লাস্ট লেটাৰ কফ আৰু কাফ আছিল কি আছিল কফ আৰু কাফ আছিল দুটা নুক্তা কফ আৰু যেটো চাৰ কাফ বুলি মাজত উল্টা দুই থকা যেটো হেইটো আছিল কাফ এই কাফৰ পিছত যেটো লেটাৰ আহিব হেইটো হল এই লেটাৰ ইয়াৰ নাম হল কি লাম ইয়াৰ নাম হল লাম ইমান সহজ আপুনি লামডিং গৈছে আমাৰ অসমৰ এটা লামডিং এটা টাউন হয় গতিকে তাতে যদি আপুনি আপাৰ আসাম তাত পৰে যদি তাতে গৈছে হয়তো তাতে আপনি চাব লামডিং হেই লামডিং চহৰ লামডিং টাউনটোল আগতে কি ক'ব লাগিব লাম শব্দটো ক'ব লাগিব গতিকে লাম শব্দটো যদি আপনি তাতে ক'ব পাৰে গতিকে এটো ক'ব পাৰিব এটো দেখাত কি এটা বৰখীৰ দৰে যেনেকৈ আমি বৰখী বাও মাছ মাৰাৰ কাৰণে হয় না মানে হতাৰ মাথাত এটা বান্ধি পেলে আমি বৰখী যিবিলাক বাও হয়তো হেকলে বুজিব হয়তো আমাৰ বাচ্চা ছোৱালীসকলে বেছি বুজি পাব যিসকলে হয়তো মাছ মাৰাৰ অভিজ্ঞতা যাৰ আছে এই বৰখীৰ দৰে ইয়াৰ নাম হল লাম যেটো লামডিং উচ্চাৰণ কৰোতে যি হেই টাউনটোৰ নাম উচ্চাৰণ কৰোতে লামডিং চহৰটো টাউনটো উচ্চাৰণ কৰোতে যে প্ৰথম লেটাৰ শব্দটো আহে মানে যাক কি কয় সেলেবুল আহে লাম হেই লামটো ক'ব লাগিব কি লাম হেইটোৱে লাম এটো কি লাম উচ্চাৰণকৰ পৰা হয় ওপৰৰ আপোনাৰ দাঁতৰ গোৰালিৰ যেটো প্ৰথম ভাগ তালুৰ যেটো প্ৰথম ভাগ হয় তাত যাই পেলে আপোনাৰ জিহ্বার মাথাটো তাত লগাই দিব মুঠটো তাত লগাই দি পেলে তাৰ পিছত টানি দিব আৰু দুই ঠোঁট একত্ৰিত কৰি সমাপ্ত কৰিব ইয়াৰ আৱাজ যেনেকৈ মই কৈছো লাম কি লাম এনেকৈ অলপ লম্বা কৰি দিব আৱাজটো আৰু লাম যেটো ঠোঁট মানে জিভাটো তাৰ পৰা টানি আনিব তাৰ পিছত জিভা কত নলগাব লাম কি জিভাটো আপনি ভিতৰত থাকিব কিন্তু কত নলগাব লাম কি হ'ব হেকত দুই ঠোঁট একত্ৰিত কৰি দিয়ে আপুনি কি কৰি দিব সমাপ্ত কৰিব lamb okay I hope you were clear this letter হ্যাঁ পরের অক্ষরটা জি নেক্সট লেটার লৈ মই আহিছো এটো ইয়াত যত হেক হৈছিল এই লেটাৰটো যত হেক হৈছিল lam হেকত কি দুই ঠোঁট মুজি পেলে এনেকৈ কৈছিল শব্দ আহিছিল না এই তাৰ পৰা মিম এটো কি মিম হেই মুজি পেলে তাৰমানে ইয়াৰ হেক যত সাউন্ড যত হেক হয় আৰু ইয়াত তাৰে পৰা আৰম্ভ হয় আৰু হেকো আকৌ হিতাতেই হ'ব এটো কি মিম টু মিম দেখাত কেনেকুৱা একেবাৰে আপোনাৰ ঘৰত হয়তো চাৰ চামুচ বিলাক চাইছে চামুচৰ ধৰে হ্যাঁ চামুচৰ টেন্সফোনৰ ধৰে মানে চামুচৰ ধৰে একেবাৰে দেখাত এই
টু হল মিম টু কেইবাটাও মানে ৰূপত আহে ৰূপকেইটাৰ আলোচনা মই পিছত ক্লাছ লৈ আহিম এয়া হল মিম এয়া হল কি মিম এয়া হল মিম এটো হল লাম এটো হল মিম লাম মিম সেইকাৰণে কোনোবাই কয় লাম ডিং আমাৰ কিছুমানে মইতো বহুত পঢ়াইছো ল'ৰা ছোৱালী কিছুমানে এনেকুৱা আছে লাম ডিং কৈ দিয়ে আচলতে ডিং নহয় লাম মিম হে লাম মিম লাম মিম next letter I hope you are clear 2 letters and let's go then next letter that is as like moon এটা এইটো দেখাত একেবাৰে চন্দ্ৰৰ দৰে হয় না মুনৰ দৰে যেনেকৈ মুন আমাৰ পশ্চিমী আকাশত মানে যেতিয়া উদয় হয় তেতিয়া তাৰ ওপৰত এটা কি থাকে মানে ষ্টাৰ থাকে তৰা থাকে সেই একেই দেখাত হয় না কিন্তু আসলতে ই মুন নহয় ই কি নুন হে কি হয় নুন যেটো আমাৰ আন এটা ভাষাত নিমক বুলি কোৱা হয় মানে নিমক আমি জানো কিন্তু আমাৰ কিছুমান বঙালী ভাষাত কিয়াক নুন বুলি গম পায় কি বুলি গম পায় নুন বুলি গতিকে ই এটা কি দেখাত মুনৰ দৰে চন্দ্ৰৰ দৰে মাজত এটা তৰা অথবা ফুটা তাক নুন বুলি কোৱা হয় কি বুলি কোৱা হয় নুন কি নুন নিমকৰ আন এটা নাম ঘৰুৱা পৰিৱেশত ইয়াক নুন বুলি কোৱা হয় নুন সেই শব্দটো ইয়াতে মিলাই দিলে হৈ যাব এটো কি নুন এটো কি নুন এটো কি নুন দেখা এটা নুত্তা মাজত তাক নুন বুলি কোৱা হয় লাম মিম নুন lam mim nun okay I hope you are clear 3 letters next letter দেখাত কেনেকুৱা আপুনি অলপ ভাবক 2 সেকেন্ড ভাবক কব পাৰে নে এটো দেখাত কেনেকুৱা হয় মই ওলাইছো আপোনালোকৰ কাৰণে এটো দেখাত একেবাৰে আপোনাৰ দেউতা আপোনাৰ মা কি কৰিছে এই তুমি ওলোৱা স্কুলৰ সময় হোৱাৰ কয় 9টা বাজা নাই 9টা কি কৰা নাই 9টা বাজা নাই হয়নে 9টা বাজা নাই যে এই শব্দটো কয় ঘড়ীৰ ফালে চাবলৈ দিয়ে ঘড়ীৰ ফালে চোৱাৰ লগে লগে ঘড়ী কাটা ইফালে আহিলে তাক আমি 9টা বুলি কওঁ কি কওঁ 9টা ঘণ্টাৰ কাটা ইফালে আৰু মিনিটৰ কাটা 12ৰ ফালে 12ৰ ফালে গলে আমি তাক কি কওঁ 9টা বুলি কওঁ গতিকে এই হল 9 ইংৰেজী সংখ্যা 9ৰ দৰে যেটো লেটাৰ হয় এই লেটাৰ আৰবিক কি বুলি কোৱা হয় ওয়াও কি ওয়াও এই নও আমি কেনে যেনেকে নও কতে হেকত যেটো উচ্চার আওয়াজ হয় সেই আওয়াজটো দিব লাগি ওয়াও এটো কি ওয়াও হাপে বা কিবা বস্তু চাইবিল হঠাৎ আমি ভয় খালি কি আওয়াজ দে ও শব্দ দিও নে নাই এই এনেকা শব্দ দিব লাগি এটো কি ওয়াও যেনেকে হঠাৎ আমি ভাবা নাই সন্মুখত এটা ডাঙৰ হাপ পৰিছে কোবৰা আমি ওয়াও শব্দ দিম না কিবা আও শব্দ দিম এই সেম তেনেকে ওয়াও কি দিব লাগে ওয়াও ইয়াৰ কোনো উত্তা নাই একেবাৰে ইংৰাজী সংখ্যা 9ৰ দৰে 9ৰ দৰে এটো কি ওয়াও এটো আছিল কি লাম বৰ্ষিৰ দৰে এটো চামুচৰ দৰে হয়নে মিম এটো কি মুনৰ দৰে চন্দ্ৰৰ দৰে হয়নে নুন এটো কি 9ৰ দৰে এটো কি ওয়াও ওকে লাম mim nun wow okay I hope you are clear 4 letters next letter দেখাত নাৰিকলৰ ছবি আমি হৰুতে আঁকিছিল হয় না নাৰিকলৰ ছবি এনেকে আঁকিছিল না নাই এনেকে নাৰিকলৰ ছবি বিলাক আঁকিছিল আমি আঁকিছিল হয় না এনেকৈ আঁকিছিল কিন্তু এই নাৰিকলৰ ছবিৰ দৰে কিন্তু অলপ বেলেগ অলপ মোটাহে হ'ব ই কি এটো হা বুলি কোৱা হয় কি বুলি কোৱা হয় ইয়াক হা একদম ভিতৰ ফলৰ পৰা উচ্চাৰণ হ'ব হা আমি আগত কিন্তু এটা পাইছিল কাচিৰ দৰে হয় না এটো কি কিন্তু এটো হা নহয় এটো কি শিকাইছিল মতা হাহৰ দৰে হা এনেকে ক'ব লাগিব হা আৰু এটো হল হা যেনেকৈ আলহামদুলিল্লাহ তাতে এটো আছে যদি কও আলহামদু তেন্তে ভুল হ'ব গতিকে কি হল হা এনেকে বারবার চেষ্টা কৰা এটো কি হা এটো কি হা এনেকে হা বারবার হা একদম গোল এৰি পেলে ওপেন কৰি একদম ইজিলি ভিতৰ ফলৰ পৰা হা ওকে এইটো ক্লিয়াৰ মই ভাবো নেক্সট লেটাৰ এটো কি এটো দেখাত ইংৰাজীত আমি 2 লেখো না নাই 2 কিন্তু এই 2টো উল্টা কৰি দিলে কি হ'ব উল্টা কৰি দিলে কি হৈ যাব হামজা হৈ যাব এটো কি হামজা এটো কি হামজা অলপ হিন্দি ক'ব লাগিব হাম মানে হাম সব
আমি সকলোৱে যা যা মানে গুছ হয় নাই ইয়াৰ পৰা যা হামজা ইয়াৰ পৰা যা হামজা কি হামজা একদম ভিতৰৰ ফালৰ পৰা হামজা এনেকৈ ক'ব লাগে হামজা ওকে কিন্তু এইটো আৰু এটা লেটাৰ আপোনালোকে হয়তো সেকেন্ড পিৰিয়ডত মোৰ পাইছিলে সেকেন্ড হয় সেকেন্ড পিৰিয়ডত পাইছিলে কি আইন পাইছিলে না নাই থাৰ্ড পিৰিয়ডত পাইছিলে আইন পাইছিলে এই যে আইন যেটো এই আইন লেটাৰৰ প্ৰথম অংশটোৰ দৰে হয় না এই আইন লেটাৰ প্ৰথম অংশটোৰ দৰে হল এইটো এই হামজা কি হামজা ওকে ইয়াৰ কোনো নুক্তা নাই উল্টা দুইৰ দৰে অথবা আইনৰ মাথাৰ দৰে হয়নে নেক্সট লেটাৰটো আপুনি হাঁহৰ দৰে দেখা পাইছে হাঁহৰ ফটোৰ দৰেই তলত দুটা ডিম লৈ বহি আছে হয়নে এটো কি ইয়া জিম কৰ পৰা উচ্চাৰণ কৰিছিলে যেনেকৈ প্ৰথম অংশ জিমটো আহিছিলে তাৰে পৰা আহিব এই শব্দটো ইয়া ওপৰৰ জিভাটো এনেকে দিব লাগিব কোল কৰি দি পেলে ওপৰত তাৰৰ লগত ইয়া 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 নহয় ইয়া 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 ওকে ইয়া ওকে ইয়া আৰু এটা কথা কম এই কেৱল হাঁহৰ দৰে নহয় আমি অসমীয়াত ছয় লিখো হয়নে ছয় লিখো নে নাই এই ছয়ৰ তলত দুটা ফুটা দিলে যি হয় ছয় লিখি পেলাই তলত ফুটা দিলে হেতু কি হৈ যাব ইয়া হৈ যাব এটো কি হৈ যাব ইয়া হৈ যাব হয় আপোনালোকে চাই আছে হয়তো হয় এটো কি ইয়া ওকে আহো আমি পুনৰবাৰ মাতিছো এটো কি লাম মিম নুন वाव हा हमजा या ओके तो आमी আগতে কি কৰা হৈছিলে আমি জিকিৰা ক্লাস আমি প্ৰথম পৰা কৈ দিছো কি আকৌ এবাৰ মাতি দিছো আলিফ বা তা সা জিম হা খ দাল জাল র زاي سين شين صاد ضاد طاء ضاء عين غاعين فاء قاف كاف لام ميم نون واو ها همزة يا هاي গল হে তো কোনোবাই মোক মানে এনেকুৱা কৰে যে ইনস্পায়াৰ কৰে যে আপুনি হেই হুৰেৰে কৈ দিও যাতে আমাৰ বাচ্চা ছোৱালীসকলে মানে পঢ়াত ইন্টাৰেষ্ট পায় হেই ইন্টাৰেষ্টৰ কাৰণে আপোনাক কৈ দিছো আলিফ বা তা সা জিম হা খ দাল জাল র জাই সিন শিন صاد صاد ضاد طاء ظاء عين غين فاء صاد ضاد طاء ظاء عين غين فاء قاف كاف لام ميم نون واو ها همزة يا ধন্যবাদ আপোনালোকে চাই থাকক আৰু নেক্সট পিৰিয়ড লৈ মই আহি আছো আপোনালোকৰ মাজলৈ সেই পিৰিয়ডটো হ'ব আলিফৰ পৰা ইয়ালকিন কেনেকৈ আমি আকৌ একেবাৰে মেমোৰাইজৰ কাৰণে আমি চেষ্টা কৰিম তাৰ পিছত সেই ক্লাছত আপোনাক সম্পূৰ্ণ কৰিম ইনশাআল্লাহ আপোনালোকে চাই থাকক আৰু আপোনালোকৰ পৰা মই মৌলানা নাজমুল ইছলাম বিদায় লৈছো আপোনালোকে সুস্থ থাকক ভালে থাকক এই কামনা কৰি মই আপোনালোকৰ বিদায় লৈছো আসসালামু আলাইকুম ওয়া ৰাহমাতুল্লাহি ওয়া বাৰাকাতুহু